এয়াই আমার বরপাড়া সত্ৰৰ হোলি। मोदी जी So hello everyone, good morning and welcome back to Tushar vlog. So guys, बहुत दिन पिছত আজি আকৌ ব্লগ দি আছো কাৰণ বহুত মানে ব্যস্ত আছো এই কেইদিন সেই কাৰণে মানে ব্লগ দিব পৰা নাই। তো আপোনালোকে মোক যে মনত ৰাখিছে এইটোৱে বহুত বেছি মোৰ কাৰণে। তো যিয়ে নহওক আজি মই গৈ আছো বৰপেটা, আৰু বৰপেটা কিয় কাৰণে গৈ আছো আপোনালোকে বুজিয়ে পাইছে। হোলি প্ৰতি বছৰে যাওঁ, এই বছৰো গৈ আছো। তো তাতে তো আমাৰ অসমৰ ভিতৰত সকলোতকৈ ডাঙৰ হোলি তাতে হয়। তো তাতে গৈ আছো আৰু তাত গৈ আপোনালোকক সকলো দেখাবলৈ চেষ্টা কৰিম কি কি হয় কি কি নহয়। প্ৰতি বছৰে দেখাওঁ, এইবাৰো দেখাম আপোনালোকক। তো আপোনালোকে অল্প স্কিপ নকৰি ধুনীয়াকৈ চাই থাকক। আৰু আজি মোৰ লগত আৰু বহুত ডাঙৰ ডাঙৰ ইউটিউবাৰ গৈ আছে। তো কোন কোন গৈ আছে সকলো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তো আপোনালোকে সেইলৈকে চাই থাকক। আৰু মোৰ লগত এইফালে গৈ আছে অংকিত ভাই চাং মুক্তা, এইফালে অংকিত ভাই আছে। তো তাৰ লগতে গৈ আছো আমি দুইজন মিলি। তো বলক তাত যাই ধুনীয়াকৈ লগ পাই আছো, চাই থাকক। আৰু গাইজ পায়ে গেলো আমি, আৰু পুৰা পানী মাৰি আছে চাৰিওফালে, একদম পানীয়ে মাৰি আছে। মোৰ গা চাওকচোন একদম অৱস্থা বেয়া হৈ গৈছে। আৰু এইফালে মানুহে মানুহ পুৰা, বলক যাই থাকো। আৰু গাইজ ফাইনেলি একদম আহি পালো প্ৰতি বছৰৰ বাবে, এইবাৰো আহি পালো। আৰু এইবাৰ অলপ দেৰি হৈ গ'ল যিহেতু অলপ এই বৰষুণৰ বাবে অলপ দেৰি হৈ গ'ল। কিন্তু সেইফালে চাওক মানুহ চাওক, একদম মানুহে মানুহ হৈ গৈছে। তো বলক লাহে লাহে একদম নম কৰি সোমাও। আৰু এইফালে হৈছে আমাৰ মন্দিৰটো, আৰু এইফালে পুৰা ফুল আৰম্ভ হৈ গৈছে। আপোনালোকক অলপ চলপ কৰি দেখুৱাই থাকিম কি কি হৈ আছে। আৰু ইয়াতে পুৰা বোকা চোকা এয়া দেখা পাইছে, পুৰা বোকা চোকাৰ অৱস্থা নাই আৰু পুৰা আৰম্ভ হৈ গৈছে। আৰু এয়াই আমাৰ বৰপেটা সত্ৰৰ হোলি। ইয়াতে পুৰা গীত হৈ আছে একদম মজাকে। मोदी जी आनंद दूर करी आनंद दिया हे कोयला बाबा, आनंद दूर करी आनंद दिया हे कोयला बाबा। আৰু গাইজ এইফালে পুৰা গীত হৈ আছে ধুনীয়াকে। আৰু এইফালে পুৰা চাৰিওফালে আমাৰ মন্দিৰত পুৰা চাৰিওফালে ঘূৰি আছে। মানে এনেকুৱা কৰি আজি কথা কৈ ইমান দেখাব পৰা নাই, তথাপিও আপোনালোকক যিখিনি মান পাৰো দেখুৱাই আছো। কেনেকুৱা লাগিছে দাদা? বৰপেটাৰে হয় না আপোনালোকে? বঢ়িয়া, কৈলা বাবা কি বঢ়িয়া। তো এইফালে সকলোৱে আছে পুৰা। তো ধুনীয়াকে অলপ চলপ কৰি দেখুৱাই আছো। আৰু
খটখটি পুঠি কেঁকো গৰম পানী দি ইয়াৰে খচ খচকে ৰান নাৰী যাওঁ কাছাৰী ইয়াৰে কাছাৰীৰে টাকা আনি বয়ৰ হাতত দিলা আঞ্জা বয়া হলি বাপা মাথাত ঢালি দিলা কেঁকো খটখটি পুঠি কেঁকো গৰম পানী দি বেছি টাইম নাথাকো বহুত নাচিলো এতিয়া আৰু ওলাই যাওঁ বাহিৰত বলক এজন ভাইটিক লগ পাই গ'লো হেপী হলি তো কি খবৰ ইয়াতে ঘৰ নেকি বঢ়িয়া একদম তো বঢ়িয়া একদম এতিয়া আমি যাই আছো আৰু এই ভাইটি বোলে মোৰ ভিডিঅ' চাই কেনেকুৱা লাগে ভিডিঅ' চাই বঢ়িয়া লাগে তো আজিও পুৰা শ্বেয়াৰ কৰি দিবা যিমান পাৰা নেকি ঠিক আছে দিয়া বঢ়িয়া তো এতিয়া বলক যাওঁ আৰু ধুনীয়াকে তাৰে পৰা ওলাই আহিলো আৰু আপোনালোকক ক'লো ইমান কথা কৈ বনাব পৰা নাই চিনেমেটিক শ্বটতে আপোনালোকক গোটেইখিনি দেখাই দিলো আপোনালোক কেনেকৈ লাগিছে মোৰ ভিডিঅ'টো চাই অলপ কমেণ্ট কৰি যাব আৰু আপোনালোকে মোৰ ভিডিঅ'টো চাই ভালকৈ লাইক শ্বেয়াৰ কৰিব আৰু যিসকল নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেলেগ কৰিব কাৰণ ইয়াৰ ভিডিঅ'ত আপোনালোক আৰু মই ইনষ্টাগ্ৰাম ভিডিঅ' গৈছে কি আপডেট দিব প্লিজ ফলো কৰিব তো আজি কাৰণে বাই টাটা মানে আজি পুৰা জজতে আছো এইকাৰণে পুৰা আৰু বেছি স্পীডত ক'লো কেনেকুৱা লাগিছে ভিডিঅ'টো কমেণ্ট কৰি জনাব বাই